आं मा बुंनो रोंनो जारा जेहेतु दिनै गामिनि थाखाय बिफां फुलि बिफां गायनायाथ' मोजां अक्सिजेन माबानानै होयो जगायनानै होयो बेखौ नोंथांमोना मोजां हेल्प खालामाखै बेनि थाखाय नोंथांमोननो दिनै डिपार्टमेन्टआ फाइन लायालासिनो बिफां फुलिसो होदों आदसा खयनो बे जेबो नङा दा आंथ' फिसालाखौ टिउसनावसो दोनफैदोंमोन नालाय बे राहाखौ माबायदि मोजां मोनदों आं बिराद मोजां नेक्स्टनिफ्राय हेलमेट बेथ' जेबो नङा लाजागोन नेक्स्टनिफ्राय बिफां फुलि होनानै मा दायित्व होदों नोंथांनो बिफां फुलि होनानै बे दासो माने इनभारमेन्टनि थाखाय जोंनि थाखाय सेफटिखौ जोङो गाव सिभिल मानसियानो थारमाने माबा खालामनो हायो आरोखि सल्भ कन्ट्रल खालामनो हायो दानसेनि उनाव नोंथांनि न'खराव थांनानै फैनो हागोन दे आं जेबो अके हाँ नहीं लगाने से क्या करेगा फाइन लेगा आज से और दोबारा नहीं ये गलती नहीं होगा ठीक है ना हाँ ভালো হৈছে বেয়া হৈছে কামটো ভাল হৈছে গাছখন লগাব লাগে হেলমেটটো ভাল এইটোৱে গাছ পুলি কি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে এইটোতো মই গম নাপাওঁ ক'ৰ পৰা কি পুলি দিছে গাছ পুলি লগাবৰ কাৰণে কৈছে এইটো আজি যদি নলগাই কি হৈছে আজি কি 23 ডিচেম্বৰ কিবা আছে নেকি আজি এইটোৰ কাৰণে একমাহ পিছত চাম বুলি কৈছে একমাহ পিছত চাব বোলে যাই কিনে এড্ৰেছ লৈছে এইটোৱে আৰু গাছ পুলি নাথাকে তেতিয়াহ'লে কিবা কি কৰে মই নাজানো আৰু ফাইন দিব লাগিব মই ছোৱালীক স্কুলৰ পৰা লৈ আহিলোঁ তো ছোৱালী পেন হৈ আছে বুলি হেলমেট নিপিন্ধে এইকাৰণে কেপ লগাই আহিছে আৰু ইয়াত আহি এনেকুৱা লাগিল যে কেপ হেলমেট পিন্ধিব লাগে দুইজনে তো ঠিক আছে সেইকাৰণে আমিও আমাৰ ভুল হৈছে বুলি আমি চব ক্ষমা ল'লোঁ আজি ডিপাৰ্টমেণ্টে ফাইন নাকাটিলে গাছ দিলে এটা দিছে এয়া বোলে ঘৰত লগাব লাগে আৰু একমাহ পিছত আহি চাব নহ'লে হেলমেটৰ যিটো ফাইন সেইটো বোলে ল'ব গাছটো গাছটো নহ'লে ঠিক আছে এইকাৰণে ধন্যবাদ ডিপাৰ্টমেণ্টক আপোনালোকে নিশ্চয় দেখিছে এইটো আমাৰ ডিস্কভাৰী ক্লাব নডেল NGO আমাৰ কোকৰাঝাৰৰ আমাৰ নেশ্যনেল ৰোড ছেফটি মান্থ চলি আছে আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰে SOP হিচাপে আমাৰ চৰকাৰৰ নিৰ্দেশনা হিচাপে আমাৰ কোকৰাঝাৰত যিমান এনেকুৱা NGO আছে তেওঁলোকক লৈ আমি এটা ৱৰ্কশ্বপ কাম ট্ৰেইনিং এটা দিছিলোঁ তেওঁলোকক আৰু আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে নেশ্যনেল ৰোড ছেফটিৰ লগত সংগতি ৰাখি ৰোড ছেফটি এৱাৰনেছ কেম্পেইন আপোনালোকে নিজৰ ফালৰ পৰা কৰক গতিকে এই অনুৰোধ তেওঁলোকে ৰক্ষা কৰিছে এয়া আমাৰ কোকৰাঝাৰৰ নডেল NGO ডিস্কভাৰী ক্লাব তেওঁলোকে আজি এইটো কাৰ্যসূচী ৰূপায়ণ কৰিছে মই তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই মেছেজ এই কোকৰাঝাৰৰ চুকে কোণে দ্য লাষ্ট পইণ্ট অফ দ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্ট শেষৰ গাঁৱলৈকে যাতে এই মেছেজটো গুচি যায় মই এটা আপোনালোকক অনুৰোধ কৰিলোঁ মূল কথাটো হ'ল ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে মানে যান বাহন দুৰ্ঘটনাত পতিত হৈ বহুত অকালতে মৃত্যু হোৱা আমি দেখিবলৈ পাই আছোঁ এইটো আমি যিকোনো প্ৰকাৰে ৰোধ কৰিব লাগিব ইয়াৰ কাৰণে পাব্লিকৰ সজাগতা লাগিব আমি চবেই সহায় কৰিব লাগিব এইটো পুলিচ বুলি নহয় ট্ৰেন্সপৰ্ট বুলি নহয় আমি চবেই মুখ্যকৈ আমি কৈ আছোঁ যে মটৰচাইকেল চলালে হেলমেট পৰিধান কৰিব লাগে চালকজনক পিছফালে বহাজনক অভাৰ স্পীড একদম পৰিহাৰ কৰক আৰু মদ খাই গাড়ী নচলাব মেইনলি এইখিনি কথা মানে আমাৰ চবেই আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজ যিমান গাড়ী চলায় তেওঁলোকে এইখিনি কথা যাতে মনত ৰাখিহে গাড়ী চলায় নিজৰ সুৰক্ষা লগতে পথচাৰী আন পথচাৰীৰ সুৰক্ষাটো লক্ষ্য ৰাখি যাতে গাড়ী চলায় সেইটোৱে আমাৰ অনুৰোধ আৰু এই অনুৰোধটো গোটেই মানে আমাৰ কোকৰাঝাৰ জিলাবাসী ৰাইজৰ ওচৰত যাব লাগে আৰু যি দেখিছে আপোনালোকে নিশ্চয় এই যে ডিস্কভাৰী ক্লাবে আজি এটা ডাঙৰ পদক্ষেপ লৈছে তেওঁলোকে ফুল যিসকলে ভাইলেট কৰি আহিছে তেওঁলোকক ডাইৰেক্ট মানে একশ্যন নোলোৱাকৈ তেওঁলোকক খুব চিভিলাইজড ৱেত তেওঁলোকক মানে বুজাই দিছে যে আপোনালোকে হেলমেট পিন্ধি অহা নাই এই আপোনালোকে আজি এই গছডাল লৈ যাওক চিনস্বৰূপে যাতে আপুনি মনত ৰাখে যে আজিৰ পৰা হেলমেট পিন্ধিব লাগে ইয়াৰ কাৰণে আপোনালোকক মনত সোঁৱৰাই দিয়াৰ কাৰণে এই যে এডাল গছ দিয়া হ'ল আপুনি এইটো ৰুই ল'ব আৰু সেইখিনি কথা আপোনালোকে যাতে মনত পৰি থাকে এইটো কাৰণে এই গছটো দিয়া হ'ল লগতে কাৰোবাক ফুলৰ থোপাও দিয়া দেখা পাইছোঁ মই এইটো সুন্দৰ পদক্ষেপ
আৰু গছ পুলিটো যদি ৰোপণ নকৰে এইটো আমি আশাবাদী তেওঁলোকক খুব অন্তৰৰ পৰা বুজাই কোৱা হৈছেতো সেইকাৰণে আমি খুব আশাবাদী তেওঁলোকে ৰুবই থেংক ইউ ধন্যবাদ নমস্কাৰ সকলোকে আজি এই ৰোড সেফটি এৱাৰনেছ প্ৰগ্ৰামত আন্তৰিক অভিনন্দন জনাইছোঁ আজি ডিস্কভাৰী ক্লাবে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট BTC কোকৰাঝাৰৰ সৌজন্যত আমি লগ লাগি এটা পাব্লিকৰ মাজত আমাৰ টাউনত এৱাৰনেছ প্ৰগ্ৰামটো কেনেকুৱা আমি কৰিব পাৰোঁ ৰোড সেফটি কেনেকুৱা কৰিব পাৰোঁ এইটো মানুহ মাজত সহযোগ কৰিবৰ কাৰণে আমি জাষ্ট এটা এই 2 ঘণ্টীয়া প্ৰগ্ৰামটো আজি এইটো সাফিচিয়েণ্ট নহয় কিন্তু মানুহ এৱাৰনেছটো টাইম টু টাইম আমাক কৰিব লাগিব আৰু এইটো আমি আজি জাষ্ট সিহঁতক সিট বেল্ট আপোনাৰ হেলমেট উইদাউট হেলমেট জেনেৰেলি ছিংগল হেলমেট বিয়াৰ কৰি আছে ছেকেণ্ড ছিটত মানুহ বিয়াৰ নকৰে এইটো এৱাৰনেছটো এটা থাকিব লাগে তো যেটো আমি দেখা পাই আছোঁ মানুহ যথেষ্ট এৱাৰনেছটো আহিছে কিন্তু আমি ইয়াত চেষ্টা কৰিব লাগিব আৰু তাৰ লগত আমি বস্তুটো কৰি আছোঁ এৱাৰনেছৰ লগত সিহঁতে গামোচা এটা বুকেট নিচিনা কিবা এটা দি কিনে আৰু সবচে ভাল আমি ট্ৰান্সপৰ্ট এইটো এৱাৰনেছৰ লগত ইনভাইৰনমেণ্টটো কেনেকুৱা আমাৰ ভাল হয় ইনভাইৰনমেণ্টটো সেইকাৰণে এটা গছ প্লান্টেশ্যনৰ কাৰণে এটা এইটো দি আছোঁ আমি গছৰ এইটো তাৰপিছত সিহঁতক আমি ৰিকুৱেষ্ট কৰিছোঁ কি এক মাহ পিছত আমি আপোনালোকৰ এইটো বস্তুটো এড্ৰেছটো লৈছোঁ সিহঁতৰ আমি এইটো চাব যাওঁ আপুনিতো ইনভাইৰনমেণ্টৰ কাৰণেও চিন্তা কৰিছোঁ সিহঁতে যে গাছ এইটো কৰে আৰু ফাইনৰ বস্তুটো এনেকুৱা হয় সিহঁতক এটা এৱাৰনেছৰ কাৰণে এটা ভয়ৰ কাৰণে সিহঁতক প্লান্টেশ্যনটো যে সিহঁতে টাইমলি কৰে এইটো কাৰণে সিহঁতে এটা সময় দিয়া হৈছে এক মাহ পিছত আমি চাম আৰু এইটো আমি NGOৰ পৰা আমি এইটো যেটো আমি নম্বৰটো কালেক্ট কৰিছোঁ আমি এইটো আজি আপোনালোক মাধ্যম দি এইটো জনাইছোঁ আমি সিহঁতৰ তাতে যাই কিনে এইটো বস্তুটো চাম তাতে আজি যদি নাপাওঁ এইটো ৰিপৰ্টটো আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টকো দিম সিহঁতে যদি বিচাৰে ফাইন আৰু এইটো বিষয় এইটোতো NGOৰ আমাৰ এইটো নহয় তেখেতৰ দায়িত্ব যদি সিহঁতে কিবা এটা এৱাৰনেছ লয় ইয়াৰ ওপৰত কিবা লয় তো এই দায়িত্বটো আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্ট তাতে থাকিব চবকে মই আন্তৰিক পৰা মই ধন্যবাদ যাচিছোঁ আশা কৰিছোঁ চবেই মানে এই বছৰত নিজৰ কামনা মানে ছাকচেছ হওক চবৰে মনটোৰ আজি এই প্ৰগ্ৰামটো ৰোড ছেফটি এৱাৰনেছ প্ৰগ্ৰাম আমাৰ DTO ছাৰ আছে আৰু বিভিন্ন ট্ৰাফিক পুলিচ আছে আমি একেলগে ডিস্কভাৰী ক্লাবৰ সৌজন্যত আমি আজি এই প্ৰগ্ৰাম এৱাৰনেছটো লৈছোঁ কাৰণটো এইটো আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষত বেমাৰ হৈ মৰাতকৈ এক্সিডেণ্ট হৈ মৰা বেছি হয় ইয়াৰ কাৰণে আমাক ডিস্কভাৰী ক্লাবক আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এই এৱাৰনেছ কৰিবলৈ আমাক অনুৰোধ জনাইছে ইয়াৰ কাৰণে আমি এই প্ৰগ্ৰামটো কৰিছোঁ আমি চবেই জানো গম পাওঁ ডিপাৰ্টমেণ্টে অকলে কাম কৰিব নোৱাৰে ইয়াৰ কাৰণে আমাক NGOক এই প্ৰগ্ৰামটো কৰিব দিছে আৰু NGO অকলে কৰিব নোৱাৰে আমাৰ বিভিন্ন আমাৰ ৰাইজসকলে এই প্ৰগ্ৰামত চবেই হেল্প কৰিব লাগিব যাতে আমি দুৰ্ঘটনাৰ পৰা বাচাব পাৰোঁ চবে মানে ভালকৈ আমি যাই থাকিব পাৰোঁ ময়ো একজন ভুক্তভোগী ময়ো বাইক এক্সিডেণ্ট হৈছিলে এটা টাইমত মোৰ বন্ধুটো মৰি গৈছিলে মই হেলমেট পৰাৰ কাৰণে মই বাচি গৈছোঁ মোৰ হেলমেট পূৰা ফাটি গৈছিলোঁ আজি হেলমেট কাৰণে মই বাচি আছোঁ আজিৰ দিনত আশা কৰিছোঁ চবে মানে সেফটি কয় হেলমেট পৰা গাড়ী চলোৱাত বেল্ট পিন্ধে যেন চবেই মানে চবেই চিনচিয়াৰ হওক অনুৰোধ জনাইছোঁ আৰু এইটোৱে আপোনালোকে কি পদক্ষেপ লৈছে ৰোড সেফটিৰ কাৰণে কি পদক্ষেপ মানে এইটোৱে আমি আজি মানে আমি ফাইন লোৱা নাই ডিপাৰ্টমেণ্টে আছিলে DTO মানুহ আছে আমাৰ ট্ৰাফিক পুলিচ আছে ফাইন লোৱা নাই কিয়নো আমি এৱাৰনেছ কৰিছোঁ এনেকুৱা যদি আৰু ভৱিষ্যত এনেকুৱা নকৰে হেলমেট পিন্ধে ছিট বেল্ট পিন্ধে মানে ডাইৰেক্ট ফাইন লৈ পিনে এনেকুৱা কৰিলেও নহয় কিন্তু কৈকেইটা আমি ভালকৈ বুজাব পাৰিব লাগে অন্ততঃ এনেকুৱা হ'লে মানে বেছি ইহঁতে মানে পাব্লিকক আমি বুজাবৰ কাৰণে ইজি হয় আৰু NGOবিলাকৰ কাৰণে এইবিলাক কামটো বেছি ভাল আৰু খালি পুলিচে এইবিলাক ধৰি পিনি এইবিলাক শেষ কৰিব নোৱাৰোঁ আমি এৱাৰনেছ লাগিব বহুত স্কুল লেভেল হওক গাঁও লেভেলৰ হওক বিভিন্ন ধৰণৰ আমি মেল মিটিং ড্ৰামা ষ্ট্ৰীট প্লে এই ধৰণৰ কৰিব লাগিব ফাইন লোৱাৰ সলনি আপোনালোকে কি কৰিছে আমি এতিয়া গছ পুলি দিছোঁ তাৰপিছত গামোচা বুকে দিছোঁ যাতে নেক্সট টাইমে এনেকুৱা আৰু কি নকৰে আৰু গছ পুলিটো দি কি
কি বুলি কিবা কৈছে নেকি গছপুলিটো মই একমাহমান পাছতে এটা ঘৰত যাই চাওঁ আৰু যদি গেছ এড্ৰেছ লোৱা হৈছে নাম লৈ আছে মোবাইল নাম্বাৰ লোৱা আছে যদি গাছটো আমি নাপাওঁ তেখেতৰ পৰা আমি ফাইনটো ল'ম আৰু আজি আমি ফাইন লোৱা নাই নেক্সট একমাহ পাছত যাই পিনি ঘৰৰ পৰা ফাইনটো যদি গাছ পুলি নাপায় সেইটোৱে আৰু থেংক ইউ